Good morning. মই আজি ভিডিঅ'টো বিচনাৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ আজি মই গৈ আছোঁ ফুৰিবলৈ। হয়, একচুৱেলি কালি ৰাতি মই এটা ছাৰপ্ৰাইজ পালোঁ আৰু ছাৰপ্ৰাইজটো দিলে মোৰ মানুহজনে আৰু মোৰ মানুহজনে মোক ক'লে যে আমি আজি ক'ৰবালৈ ফুৰিবলৈ যাওঁ। ক'ত গৈ আছোঁ কি কৰি আছোঁ মই একো নাজানো। গতিকে মই ভাবিলোঁ যিহেতু মই আপোনালোকৰ আগত একো ব্লগ দিয়া নাছিলোঁ প্ৰথম ভিডিঅ'টো দিয়াৰ পিছত, গতিকে যেতিয়া শুনিলোঁ যে মই ক'ৰবাত ফুৰিবলৈ যাম আৰু মই নাজানো যে ক'ত গৈ আছোঁ, গতিকে মই ভাবিলোঁ ভিডিঅ'টো এটা মই কৰি লওঁ, এটা ব্লগ বনাওঁ। গতিকে সেয়েহে মই হেপ্পী বিচনাৰ পৰাই এই ব্লগটো আৰম্ভ কৰিছোঁ আৰু মই আশা কৰিছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টি। বন্ধুসকল, মই মোৰ হেয়াৰটো ষ্ট্ৰেইট কৰি ল'লোঁ যিহেতু মই হেয়াৰখিনি ধুইছিলোঁ আৰু ধোৱাৰ পিছত অকণমান ৰফ হৈ থাকে আৰু খুব মেচি যেন লাগি থাকে। গতিকে আৰু ট্ৰেভেল কৰি আছোঁ, ভাবিলোঁ কি ষ্ট্ৰেইট কৰি লওঁ। সেইটো এটা ইজি উপায়। কাৰ্ল কৰিম বুলি ভাবিছিলোঁ কিন্তু কাৰ্ল কৰিবলৈ মোৰ তাত ইমান ইনাফ টাইম নাই। গতিকে অকণমান সময় মই যি পাৰিছোঁ চুলিখিনি অকণমান ষ্ট্ৰেইট কৰি লৈছোঁ। ইমান ভালদৰে কৰিব নোৱাৰিলোঁ কাৰণ সিমান মই কৈছোঁ যিহেতু টাইমটো খুব অলপমান কম, গতিকে সেইকাৰণে। লগতে মই অকণমান আইব্ৰ'জ কৰি লৈছোঁ আৰু আইলাইনাৰ লগাই লৈছোঁ। আইলাইনাৰটো মই কৰোঁৱেই য'তে গ'লেও, বাকী যি নকৰিলোঁ আইলাইনাৰটো মই লগাওঁৱেই। গতিকে সেইকাৰণে অকণমান আইলাইনাৰ আৰু আইব্ৰ'টো অলপ বনাই ল'লোঁ। বাকী মোৰ সেই চিম্পল মেকআপ, মই যিহেতু ইমান মেকআপ নকৰোঁ আৰু মই ইমান মেকআপ কৰিবও নাজানো। যিমান ট্ৰাই কৰিলেও মই সিমানখিনি পাৰোঁ আইলাইনাৰ লগাই লৈছোঁ। আইলাইনাৰটো মই কৰোঁৱেই য'তে গ'লেও, বাকী যি নকৰিলোঁ আইলাইনাৰটো মই লগাওঁৱেই। গতিকে সেইকাৰণে অকণমান আইলাইনাৰ আৰু আইব্ৰ'টো অলপ বনাই ল'লোঁ। বাকী মোৰ সেই চিম্পল মেকআপ, মই যিহেতু ইমান মেকআপ নকৰোঁ আৰু মই ইমান মেকআপ কৰিবও নাজানো। যিমান ট্ৰাই কৰিলেও মই সিমানখিনি ভাল মেকআপ কৰিব নাজানো। গতিকে এইটোৱে মোৰ চিম্পল লুক আৰু মই এতিয়া এনেকৈ ওলাম। চ' গাইজ, এয়া হৈছে মোৰ আজিৰ ফাইনেল লুক। চ' একেবাৰে চিম্পল, ওৱান অফ মাই ফেভৰেট লিপষ্টিক কালাৰ এণ্ড চুলিখিনি এনেকৈয়ে মেলি লৈছোঁ আৰুনো কি কৰিম। লগতে মোৰ ফেভৰেট ব্লেক টপ এণ্ড জিন্স। চ' লেটছ গো। আমি গৈ আছোঁ কাজিৰঙা। চ' ফাইনেলি মই গম পালোঁ যে আমি কাজিৰঙা যাম বুলি। চ' আমি কাজিৰঙালৈ গৈ আছোঁ। এতিয়া আমি ক'ত পাইছোঁ মই জেগাখিনিৰ নাম নাজানো, কিন্তু আমি সোণাপুৰ পাৰ হৈ আহিলোঁ। আৰু লগতো মই দেখাইছোঁ কোন আছে, সুমন, লেডি ডন। তেতিয়াহ'লে ব'লক চাই থাকক।
এয়া হৈছে আমাৰ হোটেলৰ ৰুম এইটো হৈছে সিঙ্গল বেড আৰু এইটো হৈছে ডাবল একচুয়ালি মই ফটোত যেনেকুৱা দেখিছিলো এক্স্যাক্টলি তেনেকুৱাই হয় ৰুমটো বাকি এয়া হৈছে এসি এয়া হৈছে পৰ্দা ফেন শ্বৰুমটো সঁচাকৈ খুবেই ধুনীয়া আৰু খুব পৰিষ্কাৰ হৈ আছে লগতে বহুত সাফা হৈ আছে আৰু এইটো এটা দিছে কভাৰ্ড য'ত আমি আমাৰ বস্তুবোৰ ৰাখিব পাৰো আৰু এয়া হৈছে মই আৰু এয়া হৈছে আমাৰ সুমন বাইদেউ গতিকে এইটো খুলি চালে এনেকৈ আছে য'ত অলৰেডি আমি বস্তু থৈ দিছো আৰু এয়া টাৱেল য'ত অলৰেডি মই বেগ থৈ দিছো টিভি চাব পৰাকে থৈ দিছে আৰু ইয়াত এখন সৰু টেবুল য'ত অলৰেডি আমি মেচ কৰি পেলাইছো আহি কি বস্তু থৈ ইয়াত এখন চেয়াৰ বাকি অলমোস্ট ৰুমটো চাই ভালেই লাগিছে সাফাও আছে সুমন কেনেকুৱা লাগিছে তোক ক ৰুমটো সাফাটো মেইন ন এতিয়া মই দেখাম বাথৰুম এইটো হৈছে বাথৰুম and this is বাথৰুমটো একচুয়ালি বহুত বেছি ডাঙৰ আৰু সাফাও আছে মই বহুত বেছি স্যাটিসফাইড কাৰণ যেনেকৈ দেখিছিলো ফটো ঠিক তেনেকৈ আহিছে এখন হোটেল হয় আৰু এই হোটেলখন মই ভাবিছিলো যে কেনেকৈ হ'ব ইমান আইডিয়া নাছিল আৰু ফাৰ্ষ্ট টাইম মই এনেকৈ ট্ৰেভেল কৰি হোটেলত আহি থাকিছোহি গতিকে যেটো ভাবিছিলো তেনেকুৱাকে বহুত বেছি ভাল পাইছা ৰুমটো বহুত বেছি সাফা এটলিষ্ট ৰুমতকে মোৰ বেছি কমফৰ্ট হয় যে মোৰ বাথৰুমটো বহুত বেছি ভাল লাগে আৰু বাথৰুমটো সঁচাকৈ বহুত বেছি ধুনীয়া সাফা আৰু ডাঙৰ গতিকে মোৰ ফালৰ পৰা সো গাইজ মই এতিয়া ডিনাৰ কৰি উঠি অকণমান ইয়াতে থিয় হৈছোহি আৰু ইয়াত থিয় হৈ বহুত বেছি ভাল লাগিছে কাৰণ ইয়াৰ পৰা গোটেই ৰাস্তাটো দেখি পায় মই এতিয়া খুব আন্ধাৰ হৈ আছে আপোনালোকক দেখাবলৈ নোৱাৰিম আৰু আপোনালোকে দেখি নাপাব কিন্তু মই নিশ্চয় কালি ৰাতিপুৱা আপোনালোকক দেখাম আপোনালোকেও চাব কেনেকুৱা হয় ডিনাৰ কৰিলোঁ খুব ভাগৰো লাগিছে এতিয়া অলপমান ৰেষ্ট কৰোঁ অলপ শুই লওঁ ৰাতিপুৱা সোনকালে উঠিব লাগিব কাৰণ ৰাতিপুৱা আমি যাম জীপ চাফাৰী কৰিবলৈ আৰু অতি সোনকালে ৰাতিপুৱা গ'লেহে জীৱ জন্তুবোৰ ভালকৈ দেখি পায় বুলি আমাক কৈছে গতিকে ৰাতিপুৱা সোনকালে উঠিব লাগিব তেনেহ'লে এতিয়া মই শুমগৈ আপোনালোকক ৰাতিপুৱা লগ পাম গুড মৰ্ণিং এতিয়া বাজিছে 6:30 আৰু এতিয়া আমি ৰেডি হ'ব লাগিব কাৰণ অলৰেডি মই আপোনালোকক দেখাইছোঁ যে ইয়াত জীপবিলাক চলিবলৈ আৰম্ভ কৰিছে আৰু আমি 7:30 বজাৰ আগতে ৰেডি হ'ব লাগিব ফুল ৰেডি কাৰণ ইয়াৰ পৰা সোনকালেই যাব লাগিব আই এম ছ' মাছ এক্সাইটেড কি মই আজি জীপ চাফাৰী কৰিম এণ্ড মোৰ লাইফত এইটো ফাৰ্ষ্ট টাইম হয় যে মই জীপ চাফাৰী কৰি আছোঁ একচুৱেলি মই হাতীত উঠি পিনি
কৰিম বুলি ভাবিছিলোঁ, বাট হাতীত উঠি পিনি কৰিবলৈ হ'লে আপুনি বহুত আগতে ইয়াতে ক'ব লাগিব, তেতিয়াহে আপুনি পাব ইয়াতে, নহ'লে গোটেইবোৰ ফুল হৈ থাকে। গতিকে বহুত বেছি ভাল লাগিছে আৰু সঁচাকৈ চিনাৰীটো খুব ধুনীয়া। মই আপোনালোকক যিহেতু দেখুৱাইছোৱেই, বহুত বেছি ধুনীয়া। আৰু মই আপোনালোকক আকৌ ছাজেষ্ট কৰিম যে যদিহে আপোনালোকে ইয়ালৈ আহে তেতিয়াহ'লে কাজিৰঙা হোটেল হলিডেইছত ষ্টে' কৰিব পাৰে। বহুত বেছি ধুনীয়া আৰু তাতকৈ বেছি ডাঙৰ কথা বহুত চাফা হয়। চ' সেয়া আমি সিফালেদি যাব লাগিব। চ' মই বহুত বেছি এক্সাইটেড আৰু আপোনালোককো দেখাই যাম জীপ চাফাৰী কেনেকৈ কৰোঁ, কি হয়, কি দেখোঁ। গতিকে চাই থাকিব। চ' আমি হৈ গ'লোঁ ৰেডি। এতিয়া আমি যাম জীপ চাফাৰী কৰিবলৈ। আই এম so much excited. মই কিমানবাৰ যে কৈছোঁ ভিডিঅ'ত যে মই বহুত বেছি এক্সাইটেড বুলি, আৰু কিমান যে কম মোৰ ঠিক নাই, কিন্তু তাৰ আগতে মই আপোনালোকক বাহিৰৰ পৰা একবাৰ কেম্পাছটো দেখাই দিছোঁ। সেইখন হৈছে হোটেলখন, হৈছে সেইখন, আৰু এইটো হৈছে কেম্পাছ। একদম হাইৱেৰ ওচৰতে হয়, আপুনি বেছি সোমাই যাব নালাগে, হাইৱেৰ ওচৰতে আপুনি পাব। So let's go safari. Mobile puri bhagwan bhai. এতিয়া আমাৰ হ'ব চেনিটাইজ, আমাৰ চেনিটাইজাৰ কৰিব। চেনিটাইজাৰ কৰি ল'ব। So let's go. সো গাইজ, এয়া হৈছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰৰ এটা মনোমোহা পৰিৱেশ, য'ত সকলো মানুহেই আহি মুগ্ধ হৈ যাব, আৰু আমিও লগতে বহুত বেছি মুগ্ধ হৈ গৈছোঁ। হোৱা চাওক বনৰীয়া মহবোৰে কেনেকৈ নিজৰ খাদ্যবোৰ খাবলৈ ওলাই আহিছে। সো গাইজ, এয়া হৈছে মোৰ ব্লগৰ পাৰ্ট 1, আৰু পাৰ্ট 2ত আপোনালোকে আৰু বহুত বেছি বস্তু দেখিবলৈ পাব। সো গাইজ, মই পাৰ্ট 1 ইমানতে সামৰিছোঁ মোৰ জাৰ্ণিৰ। আহি আছোঁ পাৰ্ট 2 লৈ। তেতিয়ালৈকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি থাকিব।